কি খবৰ আপোনালোকৰ ৱেলকাম টু মাই ইউটিউব চেনেল একদম দিলছে আৰু আজি গম পাইছে ভিডিঅ'টো টাইটেল থাম্বনেইলখন দেখি ভিডিঅ'টো কি হ'ব গৈ আছে যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যাওঁ বলক আৰু যে আপোনালোকে কৈছিলোঁ মানে ক'লৈ আহিছোঁ আৰু আহোঁতে ইমান ভিডিঅ' কৰি নাথাকিলে আপোনালোকে আমনি পাব বুলি আৰু এতিয়া আছোঁ যোনখন আমাৰ মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণ কৰি আছে আৰু তাত উপস্থিত আছোঁ মানে এইপাই আছোঁ মানে যোৰহাট ছাইডে আছোঁ মানে এইডোখৰ নামটো হৈছে বালিমাহী তো বালিমাহী পিকনিক স্পটো দেখাম আৰু তাৰ লগতে এতিয়া আপোনালোক দেখাই আছোঁ এই চাইড দেখিছে দলঙৰ খুটা কাম এই চাইডে বনাই আছে মানে খুটাবিলাক এইটো এনেকৈ মাটিবিলাক মানে মেচিনটো মানে উলিয়াই আছে আৰু মোৰ লগত আহিছে দীপাংকৰ দাই ভিডিঅ' কৰি আছে আৰু লগত আহিছে গীত আৰু অলপ দেখাম আপোনালোকক মানে কেনেদৰে বনাই আছে মানে এইবিলাক আৰু তাৰপৰা দেখামগৈ আপোনালোক পিকনিক স্পটটো আপোনালোকে চাই থাকিব আমাৰ গীত এই চাই দীপাংকৰ দাই ভিডিঅ' কৰি আছে বাৰু আৰু চাওক মানে মেচিনটো এই চাইডৰ পৰা এনেকৈ মাটি উলিয়াই আছে তো ফাৰ্ষ্ট টাইম দেখিছোঁ দেই এনেকৈ মানে মাটি উলিয়াই থকা আগত নাই দেখা বাৰু দলঙৰ কাম চোৱাও নাই আজি ফাৰ্ষ্ট দেখিছোঁ এনেকৈ দলং এনেকৈ খুটা নিৰ্মাণ কৰা বাৰু এইবিলাক মানুহবিলাকে কাম কৰি আছে ইয়াত আৰু এই চাইডে 6-7টামান খুটা বনিলে 1, 2 এইটো 3 নম্বৰ 4, 5, 6টা খুটা এই চাইডে দেখিছে পূৰা পূৰ্ণগতিত কাম আগবাঢ়িছে মানে পূৰা স্পীডত আগবাঢ়িছে কামবিলাক আৰু এইবিলাক খুটা দেখিছে আৰু এই চাইডে মানে ইপিনেতো মাজুলী চাইডেতো হৈ আছে আৰু মানে এইপিনে আমাৰ যোনপিনে যোৰহাটত মানে যোৰহাট এই মানে ব্ৰহ্মপুত্ৰ এই প্ৰায় মিনিমাম 9টা খুটা এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই বাৰু বনাই আছে আৰু এইবিলাক দেখিছে খুটাবিলাক তো এই প্ৰায় 9টা খুটা কাম আৰম্ভ হৈ গৈছে আৰু একেবাৰে লাষ্টৰ খুটাটো সেইটো মানে এইপিনে গৈ থাকিব বনাই গৈ আছে আৰু এতিয়া চিনাকি কৰি দিব লৈছোঁ আমাৰ দীপাংকৰ দা আৰু মোৰ ব্লগত ফাৰ্ষ্ট টাইম দীপাংকৰ দা আহিছে তো কিবা এটা কৈ দিয়ক আৰু দাদা নমস্কাৰ দেই আৰু আমাৰ জিতুক মই বহুত দিনৰ পৰা চিনাকি কিন্তু জিতুৰ লগত এনেকৈ অহা হোৱা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ দুটা বিশেষ মানে স্পট এক্সপ্ল'ৰ কৰিবৰ কাৰণে গতিকে আপোনালোকক মই এটা অনুৰোধ জনালোঁ জিতুৰ চেনেলটো জিতুক মৰম দিব জিতুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাতে জিতু আগবাঢ়ি যাব পাৰে আপোনালোকৰ মাজৰে নিজৰ এজন বুলি এটা পৰিয়ালৰ হৈ আৰু মোৰো এটা ভিডিঅ' ইউটিউব চেনেল আছে ডিকে ঝা বুলি চেনেলটো আপোনালোকে চাব যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ মানে মোক যিমানখিনি মানে মোক যেনেকৈ ছাপোৰ্ট কৰি আছে তো দাদাকো ছাপোৰ্ট কৰিব আৰু মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে সকলোৱে মানে দাদাক চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া কৈ যাওঁ আমি এতিয়া গৈ আছোঁ বালিমাহী যিটো পিকনিক স্পট বালিমাহী পিকনিক স্পটলৈ গৈ আছোঁ আৰু আপোনালোককো জনাইছোঁ আপোনালোকো আহিব এটা নেচাৰেল বিউটি থকা মানে এটা সম্পূৰ্ণ নতুন স্পট হয় বেলেগে আগতে ইয়াত অহা নাই আপোনালোকে ফাৰ্ষ্ট আহিব গতিকে নতুন স্পটটো আপোনালোকে আমি এক্সপ্ল'ৰ কৰি দিছোঁ আপোনালোকে চাব ইয়াৰ সুবিধাখিনি চাই আপোনালোকে ইয়ালৈ এবাৰ ভিজিট কৰিবলৈ আহিব হাতীখাল আৰু লগতে আপোনালোকে যিটো কনষ্ট্ৰাকশ্যন চলি আছে হাতীখালৰ মাজুলী আৰু যোৰহাট সংযোগী যি বহু আশাৰ অসমবাসীৰ মাজুলীবাসীৰ হেঁপাহৰ দলংখন গতিকে সেই দলঙৰ স্পটটো আপোনালোকে চাব পাৰিব দলঙৰ কিমান কাম অগ্ৰগতি হৈছে সেইটো চাব পাৰিব আৰু সকলো মানে যিমান চাই আছে তো সকলোৱে আহিব ইয়ালৈ আৰু দলঙৰ কামো চাব পাৰিব আৰু যোনটো পিকনিক স্পটৰ কথা কৈছোঁ নতুনকৈ এইটো হেৰি কৰিছে তো সেইটো চাব পাৰিব আৰু এতিয়া যাওঁ বলক আৰু এই চাইডে আমাৰ গীত আছে কিবা ক'বা নোকোৱা কি ক'বা কৈ দিয়া লাইক কৰিবা কমেণ্ট কৰিবা আৰু লাইক তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু এতিয়া আমি যাওঁ বলক তেতিয়াহে দেখুৱাম যদি চাব বিচাৰে মাজুলী আৰু যোৰহাট সংযোগী দলং কিদৰে নিৰ্মাণ কৰি আছে তো তেনেহ'লে আপোনালোকে জাজিমুখ আহিব পাৰে তো যদি আপোনালোকে চাব বিচাৰে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কেনেদৰে কৰি আছে তো তেতিয়া আপোনালোকে আহিব লাগিব জাজিমুখ আৰু জাজিমুখৰ পৰা অলপ দূৰ হোৱাৰ পিছতে এডোখৰ পাব আপোনালোকে বালিমাহী মানে দেখিব মানে খুটাবিলাক নিৰ্মাণ কৰি আছে আৰু যদি চিনি নাপায় জাজিমুখ তেতিয়াহ'লে মেপত চাৰ্চ কৰিব পাই যাব আৰু চাওক কেনেকৈ নিৰ্মাণ কৰি আছে আৰু আপোনালোকে আহক চাই যাওক কি ধুনীয়াকৈ কেনেকৈ নিৰ্মাণ কৰিছে তো এইটো আমি বালিমাহী পিকনিক স্পটত গৈ আছোঁ চাই থাকিব এইখিনিৰ পৰা কনষ্ট্ৰাকশ্যন ছাইটৰ পৰা এইফালে দুই চাইডে খুটা পুতি পেলাই ছিগনেলটো দিয়া আছে তো বেছি আঁতৰত নহ'ব চাগে বালিমাহী পিকনিক স্পট তো গাইজ ফাইনেলি পাই গ'লোঁ সেই বালিমাহী পিকনিক স্পট লগতে এইটো আপোনালোকে ইক' পাৰ্ক বুলি ক'ব পাৰে ধুনীয়াকৈ মই আজি প্ৰথমবাৰ ইয়ালৈ আহিছোঁ তো ইয়ালৈ অহাৰ আগত আপোনালোকে
টিকেট কাউণ্টাৰত টিকেট কাটিব লাগিব। যদি বাছ লৈ আহে তেতিয়া 300 টকা, আৰু যদি এভাগে যদি কাৰ চাৰ লৈ আহে তেতিয়া আপোনালোকে দিব লাগিব 150 টকা, আৰু যদি বাইক বা স্কুটি মানে দুচকীয়া লৈ আহে তেতিয়া আপোনালোকে ভৰিব লাগিব 40 টকা। আৰু এইটো চাওক মজা এডোখৰ জেগা, আৰু আপোনালোক কি পাৰোঁ সকলোখিনি আপোনালোকে এক্সপ্ল'ৰ কৰি মানে দেখাম মানে সকলোবিলাক, আৰু চাই থাকিব। ছাতিবিলাক মজা লাগিছে, এইবিলাক ডেক'ৰেশ্যনো মজা লাগিছে, আপোনাৰ ৰিচেণ্টে তোমাৰ ধুনীয়াকৈ সজাই দিছে ছাতিবিলাক, ভাল লাগিছে। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, মানে 4 দিনমান হৈছে এখন নতুনকৈ খোলা ইকো পাৰ্কটো। কেইদিন 3 দিনমান হৈছে, বেছি দিন হোৱা নাই। আৰু আপোনালোকে ইয়াত ভিজিট কৰি পাই ধুনীয়া এডোখৰ জেগা পিকনিক খাই যাব পাৰে। তো দেখাই দিছোঁ জেগাডোখৰ পূৰা মানে ধূলি বালি নাই, অলপ নেচাৰেল বা গছ আছে ধুনীয়াকৈ। ইয়াত আপোনালোকে এইবিলাক খোৱা ব্যৱস্থা কৰিব হ'বলা। তো এইচাইডে জোলনা চোলনা খেলি দিব পাৰিব। তো ইয়াত বহি ল'ব পাৰিব, ইয়াত বহি পানি বগৰী গছত অলপ ধুনীয়াকৈ বহি ল'ব পাৰিব। এইটো ঘৰত দিছে ধুনীয়াকৈ বহি পিনি খাব পাৰিব আপোনালোকে। আৰু এইটো ঘৰত দেখিছে ইয়াত ডেক'ৰেশ্যনৰ যিবিলাক বস্তুবিলাক তাত বনাই আছে ধুনীয়াকৈ। আৰু মানে এইটো মানে এখন পাৰ্কখন মানে সজাব, যোনখন ইক' পাৰ্ক দেখিছে আপোনালোকে। আৰু দিছে আপোনাৰ বহুত বাকী আছে, বনাবলগীয়া বাকী আছে। তো এইবিলাক জোলনা খেলিব পাৰিব ধুনীয়াকৈ, ইয়াত ধুনীয়াকৈ বহি ল'ব পাৰিব। যেনেকৈ মানে আমি দুটা বহি আছোঁ তেনেকৈ আপোনালোকেও আহি পানি ইয়াত ধুনীয়াকৈ বহিব পাৰিব। ওপৰত আছে আমাৰ বগৰী গছ, তো বগৰী গছৰ তলত এটা ধুনীয়া ফিল্ড ল'ব পাৰিব বহি পানি। আৰু বগৰী পাৰিও খাব পাৰিব। এতিয়া কিন্তু বগৰী নাই পোৱা, বগৰীবিলাক সৰু সৰু হৈ আছে। আৰু যদি আপোনালোকে জানুৱাৰী মানত যদি আহি যায় ইয়াত বগৰী মানে লৈ যাব পাৰিব, ফ্ৰীকৈ বগৰী লৈ যাব পাৰিব আপোনাৰ ঘৰলৈ। তাৰপিছতে আমাৰ দীপাংকৰ দা, এইটো বঢ়িয়া। ভাল লাগিলে ইয়াতে সতেজ শাক পাচলি কিনি লৈ যাব পাৰিব ব্ৰহ্মপুত্ৰৰ কিনাৰ একদম মজা লাগিব। লাগিলে লাই লাগে, লাই লফা পালেং যি লাগে আপোনালোকৰ মূলা একদম চব ইয়াৰ পৰা লৈ যাব পাৰিব ধুনীয়াকৈ খাব এতিয়া ঘৰলৈ যামগৈ বাৰু। আৰু মানে ইয়াত ইক' পাৰ্কখনত 100%ত 80% হৈ গ'ল, আৰু 20% বাকী আছে। এইবিলাক ডেক'ৰেশ্যনৰ কাম কৰিবলৈ বাকী আছে, আৰু মানে জল্দি মানে কৰি দিব এইবিলাক। আপোনালোকে আহিব ইয়ালৈ, মজা এটা মানে পিকনিক প্লেচ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ধুনীয়াছে, হেলমেট চেলমেট লৈছোঁ দীপাংকৰ দা। আৰু এতিয়া যাওঁ, আৰু আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে মানে ইয়ালৈ আহিব। যদি জেগাডোখৰ ভাল পালে তেনেহ'লে আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে।